ভাবিছিলা নেকি যে কিতাপটো পাবা বুলি ভাবিছিলা নেকি? Voice of Hojai 2022 রাইজ এটি ফজরে হাত চাপড়ি লাগে এটি ফজরে হাত চাপড়ি এই মুহূৰ্তত জয় হিন্দ জয় ভাৰত ব্লগৰ দৰ্শক সকললৈ এটা বিশেষ ভিডিঅ' সম্প্ৰচাৰ কৰিছোঁ। এয়া ডবকা লাইভৰ পঞ্চম বৰ্ষপূৰ্তি ভইচ অফ হোজাই গ্ৰেণ্ড ফিনালে। আমি দেখুৱাই আছোঁ জয় হিন্দ জয় ভাৰত ব্লগৰ পোনপটীয়া সম্প্ৰচাৰ। আপোনালোকে স্কিপ নকৰাকৈ গোটেই ভিডিঅ'টো চাব আৰু জয় হিন্দ জয় ভাৰত ব্লগটো লাইক ফ'ল' শ্বেয়াৰ কৰিব। এয়া ডবকা লাইভৰ গ্ৰেণ্ড ফিনালেত দিব্যানী বৰা। ডবকা লাইভৰ ভইচ অফ হোজাইৰ খিতাপ অৰ্জন কৰিছে দিব্যানী বৰাই। অৰ্থাৎ ডবকা লাইভে আয়োজন কৰা ভইচ অফ হোজাইৰ গ্ৰেণ্ড ফিনালেত মুঠ 8 গৰাকী প্ৰতিযোগী আছিল। তাৰ মাজত দিব্যানী বৰা নামৰ হোজাইৰ ছোৱালীজনীয়ে ডবকা লাইভৰ ভইচ অফ হোজাইৰ খিতাপ অৰ্জন কৰিছে। আমি দিব্যানী বৰাৰ ভাষ্য ল'ম, আপোনালোকে চাই থাকিব জয় হিন্দ জয় ভাৰত ব্লগৰ পোনপটীয়া সম্প্ৰচাৰ। নিউজ ডেস্ক ৰিপৰ্ট, জয় হিন্দ। আজি ভইচ অফ হোজাই জিকিলা, কেনেকুৱা লাগিছে তোমাৰ? আজি মই আনন্দিত, লগতে ডবকা লাইভ সকলোকে মোৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে ডবকা লাইভ সকলোৰে বাবে লঘু আহাৰৰ ব্যৱস্থা কৰা হৈছে। আপোনালোকে আহাৰ গ্ৰহণ কৰি যাব। সকলোৰে বাবে লঘু আহাৰৰ ব্যৱস্থা কৰা হৈছে। ভাবিছিলা নেকি যে কিতাপটো পাবা বুলি ভাবিছিলা নেকি? আমি প্ৰথম দ্বিতীয়